নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মই ভালে আছোঁ। আৰু আজি আপোনালোকে দেখিছে এয়া গাড়ীত আমি যাবলৈ ওলাইছোঁ। যিহেতু পবিত্ৰ ভাদ মাহ চলি আছে, গতিকে আমি ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ। মই য'ত কাটিং শিকি আছোঁ তাৰ পৰা মোৰ লগত শিকা আৰু লগতে আমাৰ মাহঁতো ওলাইছে। এয়া বৰপুখুৰী পাৰ আৰু এইফালে শিৱদৌল। আহি আমি শিৱদৌল পাইছোঁহি আৰু আমি ৰাতিপুৱা যিহেতু সোনকালে আহিছোঁ, গতিকে পৰিৱেশটো চাওঁ। শিৱসাগৰৰ আমাৰ শিৱদৌলৰ বহুত ধুনীয়া শান্ত পৰিৱেশ। এইফালে ৰংঘৰ পাৰ হৈ গৈ আছোঁ আৰু দিখৌ দলং পাইছোঁহি বৰ্তমান গৈ আৰু বলক ভিডিঅ'টো আমি আগুৱাই গৈ থাকোঁ। এতিয়া আহি ঢেকীয়াখোৱা বৰনামঘৰত এয়া সোমাইছোঁহি আৰু আমি ঘৰৰ পৰা 6:30 বজাত ওলাই আহিছিলোঁ। ইয়াত আহি 8:09 আমি ইয়াত পাই গ'লোহি। তেন্তে ব'লক আজি ভিতৰৰ চৰাত কি হৈ আছে সকলোবিলাক আপোনালোকক দেখাই যাম। আমাৰ অসমৰ পৰা আমি সকলোৱে ঢেকীয়াখোৱা নামঘৰলৈ নিজৰ জীৱনত এবাৰ হ'লেও নিশ্চয় আহিছোঁ আৰু ময়ো আগত এবাৰ আহিছোঁ। গতিকে এইবাৰ আহোঁতে মই এতিয়া ভাবিছোঁ যে এটা ভিডিঅ' বনাই লৈ যাওঁ, কিয়নো স্মৃতি হিচাপে ৰাখি মই খুব ভাল পাওঁ বস্তুবিলাক। আৰু এনেদৰে মই সেইবাবে এটা ভিডিঅ' বনাইছোঁ। চাওক, ধুনীয়াকৈ আমি সোমাই গৈ আছোঁ। ইফালে ধুনীয়াকৈ ভৰি ধুবলৈও ব্যৱস্থা কৰি দিয়া হৈছে। পানী আপোনালোকে এক্সট্ৰাকৈ লৈ ধোৱাতকৈ এনেদৰে ইয়াতে ধুব পাৰিব। এয়া চাওক, আৰু বেলেগকৈ ধুবলৈ আপুনি যদি ইচ্ছা কৰে তেন্তে তাতো ধুই ল'ব পাৰে। মই ইয়াতে ভৰি তিয়াই গ'লোঁ আৰু তেতিয়াহ'লে ব'লক ভিতৰলৈ সোমাই গৈ থাকোঁ। আৰু আমি দুজনী এনেদৰে সোমাই গৈ আছোঁ। সেয়া আগত মাহঁত বাইদেউহঁত এনেকৈ আগত গ'ল। তাৰপিছত আমি এতিয়া সোমাই যোৱাৰ পিছত ইয়াত ভৰি হাত আকৌ এবাৰ ধুই ল'লোঁ ধুনীয়াকৈ। ধুই মেলি ধুনীয়াকৈ এতিয়া আমি এইফালে সোমাই গৈ চাকি বন্তি প্ৰথমে জ্বলাই লওঁ। যিহেতু আমি 8 বজাতে তাত পাইছিলোঁগৈ, গতিকে এতিয়া ইমান ভিৰ হোৱা নাই। তাৰপিছত আমি এতিয়া এইফালে চাকি দিবলৈ যাবলৈ লৈছোঁ। ব'লক, এয়া ধুনীয়াকৈ চাকি বন্তি দিবলৈ ইয়াত ব্যৱস্থা ধুনীয়া হৈ আছে। গতিকে আমি চাকি বন্তি জ্বলাই লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এয়া আমি চাকি বন্তি জ্বলাবলৈ লৈছোঁ। খুৰীহঁতে এয়া জ্বলালে, মায়ে মই এইফালে ধুনীয়াকৈ তৈয়াৰ কৰি লৈছোঁ জ্বলাবৰ বাবে। এয়া চাওক আপোনালোকে। আৰু পেহীৰ ল'ৰাটো ভাইটি যিহেতু আহিছে, তাকো 3 চাকি মই ঠিক কৰি দিছোঁ। আৰু এইফালে চাফা ধুনীয়াকৈ কৰি আছে। আৰু এয়া হৈছে আমাৰ জুই। আৰু এয়া মই চাকি জ্বলাইছোঁ আৰু আপোনালোকে ভিডিঅ' চাই যাব শেষলৈকে। আৰু এয়া হৈছে ঢেকীয়াখোৱা বৰনামঘৰৰ ভিতৰৰ দৃশ্য। তাৰপাছত আমি বাহিৰলৈ আহিলোঁ আৰু বাহিৰৰ দৃশ্যটো আপোনালোকক অলপ দেখাই দিওঁ। চাওক, ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ সেইফালে। আৰু পুখুৰী এয়া চাওক, পুখুৰীৰ পাৰত ধুনীয়াকৈ বান্দৰবিলাক বহি আছে আৰু মানুহে কিবা কিবি দিছে আৰু খাবলৈ। তাৰপিছত আমি চাহ খাবলৈ আহিছোঁ ইয়াতে। এয়া সকলোকে যিহেতু বহুতো ভক্তগণ আহিছে, সকলোকে ইয়াতে এনেদৰে চাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে। চাহ খোৱাৰ পাছত আমাক এনেদৰে প্ৰসাদ ল'বলৈ মতা হ'ল। এইফালে লাইন পাতি সকলো ভক্তগণ ৰাইজে প্ৰসাদ লৈছে। আমিও প্ৰসাদ লৈ ল'লোঁ আৰু প্ৰসাদ লৈ হৈ যোৱাৰ পাছত আমি এইফালে বাহিৰৰ দৃশ্য চাবলৈ আহিলোঁ। দেখিছে, এয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে দিহা নদীৰ কাষত য'ত ভৰি ধুইছিলে সেই মহাভাগ এনেদৰে ভক্তগণ ৰাইজৰ বাবে ইয়াতে প্ৰতিষ্ঠা কৰি থোৱা হৈছে। আৰু সকলোবোৰ চাই হোৱাৰ পাছত এতিয়া আমি আহিলোঁ এইফালে ধুনীয়াকৈ সংৰক্ষণ কৰি থোৱা ঢেকীয়া ফুল চাবলৈ। আৰু মই এইফালে ফটো এটাও লৈ ল'লোঁ। তাৰপাছত আমি ইয়াত যিহেতু অলপ দেৰি থকা হ'ল, আমি যিহেতু মইনাপৰীয়া নামঘৰলৈ যাম, গতিকে ইয়াত মেলা অলপ দেৰি চাই সৰু সুৰা কিবা কিবি কিনা হ'ল আৰু সেইবিলাক মই দেখুওৱা নাই। তাৰপাছত আমি এতিয়া ইয়াৰ পৰা যাবলৈ লৈছোঁ। এয়া এইফালে সকলো গাড়ীত উঠিছে, ময়ো লগতে উঠি লৈছোঁ। তাৰপাছত আমি মইনাপৰীয়া নামঘৰলৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা অলপ দূৰ আগলৈ যাব লাগিব মইনাপৰীয়া নামঘৰ পাবলৈ।
আৰু আমি তালৈ আগুৱাই গৈ আছোঁ। আৰু এয়া আমি ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি আগলৈ গৈ আছোঁ। আমি এতিয়া আহি নৰসিংহ মহাপ্ৰভু খ্যাত যি মইনাপৰীয়া নামঘৰ তাৰ এয়া বাটচৰা আমি সোমাই গৈ আছোঁ ভিতৰতে। তেন্তে ব'লক আগুৱাই গৈ থাকোঁ। আৰু আহি এতিয়া আমি মইনাপৰীয়া নামঘৰ পাই গ'লোহি। এয়া চাওক কিমান ধুনীয়া এটা পৰিৱেশ। নামঘৰবিলাক সঁচাকৈ খুব ধুনীয়া আৰু পৰিৱেশটোও খুব ধুনীয়া। এনেদৰে আমি আগুৱাই গৈ আছোঁ। আৰু এইফালে ভিতৰলৈ যোৱাৰ আগত আমি এয়া সেৱা কৰি আগবাঢ়ি গৈ আছোঁ। মইনাপৰীয়া নামঘৰৰ ইয়াত লিখা আছে যে ধৰ্মীয় পোছাক অবিহনে ভিতৰলৈ সোমোৱা নিষেধ। মই ভাবোঁ কেৱল মইনাপৰীয়া নামঘৰ বুলিয়ে নহয়, যিকোনো নামঘৰলৈ আমি যেতিয়া যাওঁ আমি সদায় আমাৰ পৰম্পৰাগত সাজপাৰ পিন্ধি যাব লাগে। এইফালে চাকি জ্বলাইছোঁ আমি, তাৰ পৰা আপোনালোকক সকলোবোৰ ধুনীয়াকৈ দেখাই যাম। এয়া চাওক যি চাকি বন্তি জ্বলোৱা ঠাই সেয়া কিমান আহল বহল আৰু ডাঙৰ। আৰু চাকি জ্বলাই যিহেতু আমাৰ হৈ গ'ল, গতিকে এতিয়া ভিতৰত আমি সেৱা কৰিব লাগিব। সেৱা কৰিবলৈ এতিয়া আহিছোঁ। আৰু এইফালে মায়ে যি তামোল পাণ আৰু অৰিহণা আগবঢ়াই থৈছিলে সেয়া তাত দি দিছে। তাৰপিছত আমি সেৱা কৰি ল'লোঁ। সেৱা কৰাৰ পাছত আমাক এয়া চাহ খাবলৈ মাতিলে। ইয়াত সকলোকে চাহ দিয়াৰ ব্যৱস্থা কৰিছে। এইফালে আমি চাহ খাই আহি এতিয়া নামত বহিছোঁহি। সঁচাকৈ খুব ভাল লাগিছে। আৰু নাম শেষ হোৱাৰ পাছত সকলোকে এনেকৈ, যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছে, সকলোকে এইদৰে প্ৰসাদ দিয়াৰ ব্যৱস্থা কৰা হ'ল। নাম সামৰাৰ পাছত যি প্ৰসাদ দিলে সেয়া সকলো ভক্তগণ ৰাইজে গ্ৰহণ কৰিলে। গ্ৰহণ কৰাৰ পাছত এতিয়া আমি সকলোবোৰ ইয়াৰ পৰা আৰু যাবই লাগিব সেৱা শুশ্ৰূষা কৰি। তাৰপাছত আমি যিহেতু ৰাতিপুৱা একো নোখোৱাকৈ আহিছিলোঁ, গতিকে এতিয়া কিবা এটা খাই লৈছোঁ আৰু তাৰপাছত আমি ঘৰলৈ যাব লাগিব। সকলোৱে কিবাকিবি খোৱাৰ পাছত ক'লে যে মেলাখন অলপ চাই লওঁ। তাৰপাছত এয়া আমি মেলা চাবলৈ আহিলোঁ। এই মেলাত ইমান কিবাকিবি লোৱা নহ'লে, সকলোৱে কিবাকিবি সৰু সুৰা বস্তু লৈছে আৰু মোৰহে একো ইয়াত লোৱা নহ'লে। মই ঢেকীয়াখোৱা বৰনামঘৰতহে ল'লোঁ। ভাইটিয়ে যিহেতু এবাৰ মেট্ৰিক দিব, তাৰ বাবে এটা কলম ল'লোঁ। আৰু মায়ে সৰু সুৰা আঙুঠি এনেকৈ কিবাকিবি বস্তু অলপ ল'লে আৰু সেইবিলাক মই ইয়াত দেখাই দিয়া নাই। আৰু এতিয়া আমি ইয়াত মইনাপৰীয়া নামঘৰৰ পৰা ওলাই আহিছোঁ। আৰু সঁচাকৈ এনেদৰে নামঘৰলৈ আহি খুব ভাল লাগিলে আজি। আৰু পৰিৱেশটোও বহুত ধুনীয়া। আৰু এইফালে আমি ঢেকীয়াখোৱা বৰনামঘৰ ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ। প্ৰণাম জনাই এতিয়া আমি ঘৰৰ দিশে আগুৱাই গৈ আছোঁ। মই ভিডিঅ'টো বেছি দীঘল কৰা নাই। যিখিনি মানে আপোনালোকক দেখাবলৈ যিমানখিনি মই পাৰোঁ সিমানখিনি মই চেষ্টা কৰিলোঁ। আৰু এতিয়া আমি গৈ ঘৰ পামগৈ আৰু এতিয়া আহি আমাৰ ঘৰৰ ৰাস্তা পালোহি। ইয়াতে আমি নামি ল'লোঁ। এইফালে জুৰিহঁত আৰু বাইদেউহঁত ঘৰলৈ যাব। আৰু এতিয়া আমি ইয়াতে নামি লৈছোঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। সকলোকে বাই বাই। আৰু আপোনালোককো বাই বাই জনাইছোঁ। ভিডিঅ'টো চাই আশা কৰোঁ সকলোৱে ভাল পাইছে। আৰু যদি আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।